যিটো গোলাঘাট টাউনৰ পৰা আহি যিটো ধুদৰালিৰ পৰা আমাৰ বাদলিপাৰ ফালে যোৱা ৰাস্তাটো মেলামাছ দাবিডুবিলে যিটো NIL প্ৰজেক্ট গৈছে। নমস্কাৰ বন্ধু ভাই, আশা কৰোঁ সকলোৱে ভাল আছে। মোৰ নতুন এটা চেনেলত স্বাগতম জনাইছোঁ। মই আকাশ, আপুনি চাইছে আকাশী ব্লগ। আপুনি যদি মোৰ চেনেল নতুন পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো ওলাইছিল। বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। তো আজি ভিডিঅ'টো এটা ৰাস্তাৰ বিষয়ে আৰম্ভ হৈছে। তো আমাৰ ৱাজিদ দাই কথাটো কৈ দিব। যিটো গোলাঘাট টাউনৰ পৰা আহি যিটো ধুদৰালিৰ পৰা আমাৰ বাদলিপাৰ ফালে যোৱা ৰাস্তাটো মেলামাছ দাবিডুবিলে যিটো NIL প্ৰজেক্ট গৈছে, সেই নতুন প্ৰজেক্টটোলৈ আমাৰ তালৈ কাম কৰা কনষ্ট্ৰাকশ্যনৰ যিবোৰ কামৰ গাড়ী আহিছে, সেই ডাম্পাৰবিলাক আহি আমাৰ ৰাস্তাটো মানে একেবাৰে বৰবাদ কৰি দিছে। ইমানেই দ গাঁত হৈ গৈছে, 2-4 মানে 100 চেফটিমান পাথৰ আৰু চেন কেবল কিবাকিবি আনি চোলা মাৰি ঢাকি থৈ যায়। আকৌ অলপ দেৰি পিছতে ৰাস্তা ফাটি চিটি যায়। কাইলৈ পৰহিলৈ 1 তাৰিখ আহি আছে, স্কুল কলেজ খুলিব। ল'ৰা ছোৱালী স্কুল কলেজলৈ আহিব লাগিব। মেলামাৰ এখন কলেজ আছে, যিখনৰ বাদুৰিপাৰ ফালৰ পৰা ল'ৰা ছোৱালী আহে, বৰিয়াজনৰ পৰা আহে, ৰঙামাটিৰ পৰা আহে, বহুত দূৰৰ পৰা জেগাৰ পৰা আহে। সেই ল'ৰা ছোৱালীখিনি কাইলৈ পৰহিলৈ যেতিয়া স্কুল খুলিব, গাড়ীবিলাকত অহা যোৱা কৰিবলৈ অসুবিধা হ'ব। আৰু বহুত অসুবিধা আছে। ৰাস্তাটোৰ অৱস্থা ইমানেই বেয়া হৈ গৈছে, এতিয়া মানে ক'লেহে কিবা এটা বনায়, নক'লে গমেই নাপায়। সেইটো আমি কাইলৈ পৰহিলৈ কি কৰিব লাগিব, সেই বিষয়ে চিন্তা কৰিবলগীয়া হৈ গৈছে আৰু। তো এতিয়া আমি ৰাস্তাটো দেখাম বোলে। হয়, বেয়া ৰাস্তাটো ইয়াৰ পৰা আৰম্ভ হৈছে। আপোনালোকে ভালদৰে ইয়াৰ পৰা চাই যাওক। এয়া চাওক, ৰাস্তাৰ অৱস্থা চাওক কেনেকৈ হৈ আছে। এয়া চাওক, এনেকৈ অৱস্থা হৈ গৈছে মানে। আৰু কেইদিনৰ পাছত 1 তাৰিখৰ পৰা স্কুল খুলিলে কি হ'ব সেইটো বুজিব পৰা নাই আৰু। সেইটোৱে পকালি ৰাস্তাৰ কি অৱস্থা হৈছে চাওক, চব একদম চেছ কৰি দিলে।
এয়া চাওক কি অৱস্থা হৈ আছে ৰাস্তাৰ চাওক এচাইড বহি গৈছে আৰু এইফালে পুল আছে কি হ'ব এনেকৈ ৰাস্তাত এয়া আপোনালোকে চাব পাৰে গোলাঘাট মেলামা কলেজ হয় এইটো আৰু কেইদিনাচল স্কুল কলেজ খুলিব আপোনালোকে নিজে ভাবক ল'ৰা ছোৱালীবিলাক স্কুল কলেজলৈ আহিব কোনটো ৰাস্তাটো আৰু আগত বহুত বেয়া হৈছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক ভিডিঅ'টো গম পাই থাকিব চাওক কেনেকুৱা ডাম্পাৰ আহি আছে এখন আহিছে ৰাতিলেতো আৰু বহুত আহিব খুব কমেই আহিছে খালী গাড়ী গৈছে এতিয়া মাল আনলোড কৰি চাওক কেনেকুৱা ডাম্পাৰ আহি আছে এখন আহিছে ৰাতিলেতো আৰু বহুত আহিব খুব কমেই আহিছে খালী গাড়ী গৈছে এতিয়া মাল আনলোড কৰি লোড গাড়ী যায় তেতিয়াহে মেইন ৰাস্তাৰ কঁপনি ওলায় এতিয়া ৰাস্তা নপকে নহয় লোড গাড়ীবিলাক যাব দাবি দিবলৈ তেতিয়া ৰাস্তা হিলাই দিব মানুহ ৰৈ দিব লাগিব শেষ ৰাস্তা দুখন গাড়ী আহিলেই শেষ কালি এটা এইখিনি ফচি গ'ল কালি এখন পাল্টিয়ে হৈ গৈছে এখন ফটো লাগিলে মোক আছে
এয়া চাওক নতুনকৈ বনাই আছে ডাবিডুবি NIL আৰু ডাম্পাৰবিলাক ইয়ালৈ আহিছে। এই জেগাটো আৰু এটা নামেৰে জনা যায় হোটাকল বুলিকে। এয়া চাওক নতুনকৈ বনাই আছে ডাবিডুবি NIL। এই ডাবিডুবি NILটোৰ কাৰণে আমাৰ ৰাস্তাটো বেয়া হৈছে চাওক। তো আবিতকা ৰাস্তাৰ বিষয়ে কিবা এটা কৈ দিয়ক। ৰাস্তাটোৰ বিষয়ে আমাৰ গোটেই জৰাজীৰ্ণ অৱস্থা, গোটেই ডাম্পাৰ অৱস্থা বেয়া কৰি দিলে। আমাৰ যিটো বালিপাপা সংযোগ পথ সন্তলৈকে ডাম্পাৰ উৎপাতত গোটেই গাঁত হৈ পেলাই অৱস্থা নাই। আৰু যিসকল আমাৰ ওপৰৰ যিবিলাক আপোনাৰ PWD অফিচাৰসকলে দেখক আৰু চাওক, আৰু ভিডিঅ'টো যোনে যোনে চাইছে শ্বেয়াৰ কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক, চবেই পাওক যে। আৰু ৰাস্তাটো আমাৰ কাৰণে খুব ভাল। তো আজি ভিডিঅ'লৈকে ইমানটোৱেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো বাই।